দায়িত্ব বস্তুটো সঁচাকৈ বহুত অদ্ভুত। যিজনে পালন কৰে তেওঁ সকলো সময়তে দোষী হয় আৰু যিজনে এৰি চলে তেওঁ কেৱল ডাঙৰ ডাঙৰ লেকচাৰ দি যায়। ভৰসাই কিছু ক্ষতি কৰিব পাৰে, কিন্তু অন্ধবিশ্বাসে সকলোখিনি কাঢ়ি লৈ যাব পাৰে। আমি জীৱনত কষ্ট পাওঁ ভুল মানুহক বিশ্বাস কৰি, আৰু বাকী আধাখিনি কষ্ট পাওঁ ভাল মানুহক ভুল বুজি। হাত এৰিছে যিসকলে, শিকাইছে তেওঁলোকেই সকলো সম্পৰ্ক স্থায়ী নহয়, নিজকে নিজে ভাল ৰাখিবলগীয়া হয়। উপকাৰীক বহুতে পাহৰি যায়, কিন্তু অপকাৰীক কোনেও পাহৰি নাযায়। কাকো ইমানখিনি আঘাত নকৰিবা যিমানখিনি আঘাত কৰিলে নিজৰ ভুল বুজাৰ পিছতো ঘূৰি অহাৰ পথটো বন্ধ হৈ যায়। নীৰৱতা মানে সকলোখিনি মানি লোৱা নহয়, কিছু নীৰৱতা নিজকে ভালে ৰখাৰ বাবেও হয়। আহাৰ যিমানেই দামী নহওক কিয় পচি গ'লে তাৰ কোনো দাম নাথাকে, তেনেদৰেই মানুহ যিমানেই শিক্ষিত নহওক কিয় মানৱতা নাথাকিলে তাৰ কোনো দাম নাই। যিজনে কাম কৰে তেওঁ ভুল কৰে, আৰু যিজনে কাম নকৰে তেওঁ পৰনিন্দা কৰে। সাধাৰণ মানুহে কৰ্ম কৰে, দুৰ্বল মানুহে অভিযোগ কৰে, অসৎ মানুহে অপবাদ কৰে, আৰু সৎ ও সাহসী মানুহে ধৈৰ্য ধৰে। কাৰোবাৰ অধপতন দেখি সুখ প্ৰকাশ নকৰিবা, কাৰণ ভৱিষ্যতে আপোনাৰ বাবে কি অপেক্ষা কৰি আছে এই সম্পৰ্কে আপোনাৰ কোনো ধাৰণা নাই। আপুনি যদি ভাবে আপুনি সুখী নহয়, তেনেহ'লে পৃথিৱীৰ কাৰো সাধ্য নাই আপোনাক সুখী কৰাৰ। কিন্তু যদি হাজাৰ কষ্টত থাকিও আপুনি নিজকে সুখী বুলি ভাবে, তেনেহ'লে পৃথিৱীৰ কোনেও হাজাৰ চেষ্টা কৰিও আপোনাক দুখী কৰিব নোৱাৰে। যিজনী নাৰী স্বাৰ্থৰ বাবে নিজৰ শৰীৰ দিয়ে তেওঁৰ সফলতা কেতিয়াও চিৰস্থায়ী নহয়, আৰু যিজন পুৰুষে শৰীৰ বিচাৰে তেওঁক এটা শৰীৰে কেতিয়াও সুখী কৰা সম্ভৱ নহয়। শুনিবলৈ বেয়া লাগিলেও এইটোৱেই বাস্তৱ।